সুপ্ৰভাত আজিৰ দিনটো ৰাশিফল নামৰ প্ৰণামীয়ে পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছো। আজি ইংৰাজীৰ 25 নৱেম্বৰ আৰু অসমীয়া 8 আঘোণ শনিবাৰ। আজি শুক্লা ত্ৰয়োদশী। আজি দীক্ষা আৰোগ্য স্নান আদিৰ দৰে শুভকৰ্ম কৰিব পাৰে। দিনৰ 7:23 পৰা 9:21 আজি অমৃত যুগ আছে, অৰ্থাৎ এই সময়ত কাম কৰিলে শুভ হ'ব। দিনৰ 3:12 পৰা 4:38 কোনো শুভ কৰ্মত হাত নিদিব, কিয়নো এই সময়ত কালবেলা যুগ আছে। আজি কাৰোবাৰ আদ্য ঋতু হলে 45 দিনীয়া দুখিলা যুগ ধৰা হ'ব আৰু আজি কাৰোবাৰ মৃত্যু হলে এপদ দুখ পাব। এতিয়া চাওঁ হওক আজিৰ দিনটোৰ ৰাশিফলসমূহ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য আজি ভালে থাকিব। বন্ধুৰ লগত কিবা কৰাৰ সময়ত নিজৰ হিতৰ কথা মনত ৰাখিব। আজি জানি বুজি পদক্ষেপ লোৱা উচিত, য'ত মনতকৈ অধিক মগজুৰ কথা শুনাটো উচিত। ওচৰ চুবুৰীয়া আজি আপোনাৰ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ আগত আপোনালোকৰ বৈবাহিক জীৱনৰ এক ব্যক্তিগত দিশ বেয়াভাৱে প্ৰকাশ কৰিব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে সামাজিক মিলাপ্ৰীতিৰ সহায় লওক। যিসকলে ইতিমধ্যে শ্বেয়াৰ মাৰ্কেটত অৰ্থ বিনিয়োগ কৰি আহিছে তেওঁলোকৰ আজি লোকচান হ'ব পাৰে। গতিকে সময় থাকোঁতে যদি সচেতন হৈ যায় তেন্তে আপোনাৰ বাবেই ভাল। ঘৰৰ কোনো এজন সদস্যৰ ব্যৱহাৰৰ কাৰণে আপুনি চিন্তিত থাকিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বহু দিনৰ পৰা অনুভৱ হৈ থকা ভাগৰ আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যাসমূহৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱনশৈলীত সাল সলনি অনাৰ প্ৰয়োজন আছে। আপোনাৰ অস্থাৱৰ সম্পত্তি কোনোবা আজি চুৰি কৰিব পাৰে, সেইবাবে যিমান পাৰে এই বিষয়ত গুৰুত্ব দিয়ক। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ ভৰা কৰি তুলিব। আপোনাৰ ওচৰত সময় পৰ্যাপ্ত পৰিমাণে থাকিব, কিন্তু মনে বিচৰা কাম আপুনি কৰিব নোৱাৰিব। আজি আপোনাৰ বেয়া আচৰণৰ বাবে আপুনি সমাজত নিজৰ মান সন্মান হেৰুৱাই দিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ধনৰ আৱশ্যকতা যিকোনো সময়তে হ'ব পাৰে। সেইবাবে আজি যদি জয়ী হ'ব বিচাৰে তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। আপোনাৰ জীৱনসংগীৰ স্বাস্থ্যই আপোনাক চিন্তাত পেলাব পাৰে। আজি অকল প্ৰশংসাৰ যোগ্য কামহে কৰক। আজি আপুনি আপোনাৰ বন্ধুৰ বাবে কোনোবা হয়তো ডাঙৰ সমস্যাত পৰাৰ পৰা বাচিব পাৰে। এতিয়া আহিছো কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ নয়াৰ্থক স্বভাৱৰ বাবে আপুনি জীৱনত উন্নতি কৰিব পৰা নাই। অধিক চিন্তা কৰি থকাৰ অভ্যাসটোৱে আপোনাৰ বুজাৰ ক্ষমতা হ্ৰাস কৰি দিছে। আপুনি মূল্যৱান বস্তু হেৰুৱাব পাৰে। পৰিয়ালত কোনোবা সদস্যৰ লগত তৰ্কাতৰ্কি চলি থকাৰ বাবে ঘৰত অলপ অৱস্থা বেয়াভাৱে চলি থাকিব পাৰে। তুলা ৰাশিৰ জাতক জাতিকাসকলে গাড়ী চলোৱাৰ সময়ত সাৱধানে থাকক। যদি আপুনি কাৰোবাক দিয়া ঋণ বহু দিনৰ পৰা উভতাই বিচাৰি আছে, কিন্তু সেই ব্যক্তিজনে আপোনাক অজুহাত দেখুৱাই পইচা দিয়াৰ পৰা বিৰত আছে, তেন্তে তেখেতে আজি একো নোপোৱাকৈ আপোনাৰ পাবলগীয়াখিনি ঘূৰাই দিব। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি ডাঙৰক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। আপোনাৰ দায়িত্বহীন স্বভাৱে আপোনাৰ মা দেউতাক মনোকষ্ট দিব পাৰে। যিকোনো নতুন পৰিযোজনা আৰম্ভ কৰাৰ আগতে আপুনি বেলেগৰ মতামতো জানি লোৱা উচিত। লগতে বন্ধুৰ লগত ইটিকিং কৰাৰ সময়ত নিজৰ সীমা সদায় মনত ৰাখিব, নহ'লে বন্ধুত্ব বেয়া হ'ব পাৰে। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ কোনোবা পুৰণি বন্ধুৱে আজি আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে। যদি আপুনি তেখেতক আৰ্থিকভাৱে সহায় কৰে তেন্তে হয়তো আপোনাৰ আৰ্থিক অৱস্থা অলপ দুৰ্বল হ'ব পাৰে। লগতে আত্মীয়জনৰ ঘৰত যাওঁতে কৰা সৰু সৰু যাত্ৰাই আপোনাৰ ব্যস্ত দিনটোৰ মাজত আৰাম আৰু সন্তুষ্টি প্ৰদান কৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুৰ পৰা পইচা ঋণ ল'ব পৰা অৱস্থা আহিব পাৰে। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোকসকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। প্ৰেমৰ ফলেদি আজিৰ দিনটোত একো বিশেষ আশা কৰিব নোৱাৰি। লগতে যাত্ৰা কৰাটো লাভদায়ক, কিন্তু খৰচী বুলি প্ৰমাণিত হ'ব। আপোনাৰ জীৱনসংগীৰ বাবে আপোনাৰ সমাজীয় প্ৰতিষ্ঠাত আঘাত পাব পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ধনাত্মক চিন্তাধাৰাসমূহ মনত আহিবলৈ দিয়ক। যিসকল লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী ক'ৰবাত আৰ্থিক নিৱেশ কৰিছিল, তেওঁলোকৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি অকল অচিনাকি ব্যক্তিয়ে নহয়, আনকি নিজৰ বন্ধু বান্ধৱৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজন আছে। আপোনাৰ প্ৰিয়জনৰ জেদী স্বভাৱে আপোনাক চিন্তিত কৰি তুলিব পাৰে। যাত্ৰা আৰু ভ্ৰমণৰ সুযোগ হাতৰ পৰা ওলাই যাবলৈ নিদিব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বহু দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব পাৰে। যিসকল লোকে আপোনাক চিনি পায় তেওঁলোকৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। আপোনাৰ জীৱনসংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমন হ'ব।
আজি আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব তাতে আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। গতিকে দিনটো ৰাশিফল আজিলৈ ইমানেই। কাইলৈ মই পুনৰ দেখিম আমাৰ এই শিতান, য'ত মই আপোনালোকক জনাম যে আপোনালোকৰ দিনটো কেনেদৰে যাব। সকলোৰে আজিৰ দিনটো শুভ হওক। ধন্যবাদ।